भैया रुको, भैया कहाँ से आ रहे हैं ऐसे ক'লে তো ক'ৰ পৰা আহিছ মিজিক কৈছে ক'ৰ পৰা আহিছ বুলি কৈছে কোন হয় বুলি কৈছে মই মোবাইলটো ধৰি আছোঁ মানে কাৰ্ডকে মই দিব বিচৰা নাই কিন্তু সি মানে সি মোবাইলটো ধৰিব বিচাৰে মই এতিয়া সি টানিব বিচাৰিছে মানে তো টানোতে মই কৈছোঁ আপ এছে বাট কৰোঁ কিয় মোবাইলটো আমি বৰ্তমান গৈ আছোঁ ঘোঁৰা গাড়ীত আৰু লাইফত ফাৰ্ষ্ট টাইম ঘোঁৰা গাড়ীত উঠিছোঁ। ফাইনেলি আমি ব্ৰহ্মপুত্ৰ পাৰ গাইছ আজিৰ পৰা আপোনালোকে ব্ৰহ্মপুত্ৰখনৰ ইটো পাৰে ভিডিঅ' পাব তো ধুবুৰীৰ পৰা একেবাৰে ধেমাজিলৈকে। তো গাইজ ভুলতে সোমাই গ'লোঁ আমি মেঘালয়। এয়া মেঘালয়, ইয়াতে ক'তো থাকিব পৰা ব্যৱস্থা নাই। তো গাঁওবুঢ়া ঘৰ বিচাৰি যাব লাগিব ইয়াত, তেতিয়া সেনেকুৱাই কৰিব লাগিব কিবা এটা। তো গাইজ সেইটো হৈ গ'ল ইয়াৰ গাঁওখনৰ গাঁওবুঢ়া ঘৰ, তাত কোনো নাই ঘৰত কোনো নাই। হেল্ল' ঐ হে কোনো নাই। তো গাইজ কি হ'ল গাঁওখনত আমাক থাকিব মানে নোৱাৰিব বুলি ক'লে। গতিকে আগত কোনোবা আহি কিনে বোলে কিবা কৰি থৈ গ'ল, সেইটো কাৰণে সিহঁতে বিশ্বাস নকৰে বোলে। আৰু ইয়াতে চব গাৰো মানুহ আছে, তো নাজানো আজি কি হ'ব। ৰাতিখনতে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ, তো চিনটো অলপ বেলেগে হৈ গ'ল। ৰাস্তাটো আমি একচুৱেলি নাচালোঁ, তো অসম হোৱালে ইমান প্ৰব্লেম নাছিলে। তো মেঘালয়ত সোমাই গ'লোঁ, অকণমান এনে কিবা এটা অলপ ৰিক্স ফিল হৈ আছে। নাজানো ইয়াৰ পৰা 8 কিলোমিটাৰ টাউন আছে, 8 কিলোমিটাৰ গ'লে মানে তো 8 কিলোমিটাৰ গৈ চাওঁ, তাৰপৰা পুলিচ ষ্টেচন পাম, নহ'লে মানে কিবা হোটেল চোটেলো পাই যাম বুলি কৈছে তাত। তো তাত গৈ লওঁ, গৈ থাকোঁ আৰু লাহে লাহে, গাড়ী চাড়ীও নাই। তো গাইজ বৰ বেয়া ফচি গ'লোঁ, ৰে কি চব দুফালে জংঘল আৰু গাড়ী ৰখা নাই। একেলগে ৰাতি হ'লে গাড়ী নৰখেই মানে, ক'ত ৰখিব ইমান জংঘলৰ মাজত। তাতে আছোঁ আমি মেঘালয়ত, ডাবল ৰিক্স। A few moments later. গাইজ তো ফাইনেলি আমি অলপ হেল্প পাইছোঁ আমাৰ জাৰ্ণিটোৰ, আৰু বৰ্তমান আমি পাইছোঁ এইডোখৰ জেগাৰ নাম হ'ল বন্দুকমালি। আৰু ইয়াতে কি হ'ল, আমি মুণ্ডৰ পৰা আগলৈ যোৱা এই প্লেনিং কৰিছিলে, খোজকাঢ়ি গৈ আছিলে। আৰু আমি লগ মানে কি হ'ল, মই ৰাস্তা কিনাৰতে মানুহৰ ঘৰত আহি কিনে সোমাই কিনে অলপ হেল্প বিচাৰিলোঁ। আৰু একদম ভাল জেগাতে আহিলোঁ বুলি ক'ব লাগিব, কেলৈ কি এইটো হৈ গ'ল এটা এই গাঁওখনৰ গাঁওবুঢ়াৰ ঘৰ। আৰু ফাৰ্ষ্ট অফ অল ইণ্ট্ৰডিউচ কৰাই দিছোঁ এইফালে। নমস্কাৰ জি, আপকা নাম? ओके, तो सारे আমাক हेल्प কৰিলে, আমাক 1 नाइट स्टे কৰিবলৈ। सो बहुत बहुत थैंक यू जी, आपने हम लोग को 1 नाइट स्टे करने के लिए जगह दिया है। तो আৰু গাইজ এইটো হৈ গ'ল মেঘালয়, আমি ষ্টেটত সোমাই গ'লোঁ। আৰু ডিষ্ট্ৰিক্টখনৰ হৈ গ'ল ৱেষ্ট গাৰো হিলছ। আৰু ইয়াতে মানে আপোনাৰ গাৰো টাইপছৰ মানুহ থাকে, তো গাৰো টাইপছৰ ইয়াত লোক আছে। তো ইয়াৰ মেজৰিটিটো গাৰোৱে ন, আৰু দুसৰা টাইপ কা লোক भी रहता है या नहीं? बोरो ओके, तो बोरो আৰু गारो दो टाइप, और राभा बोरो एंड गारो। मेजोरिटी गारो का है जी। तो मतलब मैं भी हिंदी तो एक्चुअली এইটো এই জেগাডোখৰত মানে আপোনাৰ 3টা টাইপছৰ মানুহ থাকে, গাৰো টাইপছ এণ্ড বড়ো এণ্ড ৰাভা। তো মেজৰিটি ইয়াৰ হৈ গ'ল গাৰো, তো সেইকাৰণে ইয়াত মানে গাৰো চব গাৰো হিলছ নামটো যিহেতু গাৰো হিলছ, তো ইয়াত মেজৰিটিটো ইয়াৰ গাৰো মানুহৰ বেছি আছে। বাকী লাহে লাহে লগ পাই থাকিম। আৰু এইফালে আপকা ফেমিলি হে চব কুছ? অ'কে, তো এইফালে মুনকটো ৰাস্তাত কোনোবাই পূৰা উৎপোজ কৰিছিলে, इसको रास्ते में रुका के कोई मतलब पूछताछ कर रहा था। तो ই মানে কি হ'ল, আগলৈ গুচি গ'ল, মানে আগত গৈ থাকিম বুলি। তো মই ৰাতি মানে গাড়ী চাড়ী নৰখে, তো সেইকাৰণে মই ৰখি মেলি হেল্প বিচাৰিলোঁ, তো ফাইনেলি পালোঁ। বাকী আকৌ থেংক ইউ। তো বাকী কাইলৈ দেখাম গাইজ, তো চাই থাকক গাইজ। তো কি হ'ল, এতিয়া বহি আছোঁ, আৰু এইফালে আমাৰ থ্ৰিছম আছে, থ্ৰিছৰাং আছে আমাৰ লগত। আৰু ইয়াতে আমাৰ জ্বলি আছে জুই, এইফালে বহি আছে মন, আৰু এইফালে আণ্টিসকল বহি আছে, আৰু এইফালে আংকল কাম লাগি আছে। আৰু কি হ'ল, ইয়াক বোলে অট'গ্ৰাফ লাগে, আৰু মোৰ লাইফৰ ফাৰ্ষ্ট অট'গ্ৰাফ খোজা বান্ধ হৈছে ই। তো ইয়াক মই এতিয়া অট'গ্ৰাফ আজিলৈকে দিয়ে পোৱা নাই, কি লিখোঁ তাকে চাই আছোঁ। বাট লিখিছোঁ কিবা কিবি লিখি বাৰু, লিখাটো নেদেখাওঁ আপোনালোকক, যাওক লিখাটো নেদেখাওঁ আপোনালোকক, বাট কিবা এটা লিখি কিনে দিওঁ আৰু। গুড মৰ্ণিং গাইজ। তো আজি হৈ গ'ল নেক্সট ডে। তো যোৱাকালি আমি ভুলতে আহি পালোঁ যিহেতু মেঘালয়। তো ৰাতি আমাৰ অলপ প্ৰব্লেম হৈ গৈছিলে প্ৰথমতে, কেলৈ কি মানে কি হ'ল, ইয়াত কোনো চিনাকি নাই। আৰু আমাৰ প্লেনিঙৰ মানে
আছামটোৰ প্লেনিঙৰ টোটেলি আমি আউট অফ চিলেবাছ নিচিনা হৈ গৈছিলে তো সেইটো কাৰণে কি কৰোঁ কি নকৰোঁ বুজি পোৱা নাছিলোঁ তো এনেকুৱা চিটুৱেশ্যনত আপোনালোকে কৰিব কি প্ৰথম বস্তি যিহেতু প্ৰতিখন বস্তিৰ ইয়াত বেলেগ বেলেগ গাঁওবুঢ়া থাকে ট্ৰাইবেল এৰিয়াবোৰত তো আপোনালোকে ফাৰ্ষ্টে গাঁওবুঢ়াক কণ্টেক্ট কৰিব লাগে টিউচন মাৰ্ক ছাৰ চ' ফাৰ্ষ্ট অফ অল বহুত বহুত ধন্যবাদ তো আৰু এইফালে তেওঁৰ চান হয় কি আছিলে কি নাম আছিলে চিগৰিক মাৰাক আৰু কালি আমি ইয়াতে জুই ফুৰাই আছিলোঁ আৰু এইটো হৈ গ'ল ইয়াতে কি বুলি কয় আমি টেণ্ট চেণ্ট বনাই মেলি থাকিলোঁ এইফালে আণ্টি ইয়াত ৰাবাৰ খেতি বহুত কৰে ৰাবাৰ গছটো যদি দেখা নাই মই দেখুৱাই দিছোঁ আপোনালোকক চ' এইজোপা হৈ গ'ল এজোপা ৰাবাৰ গছ আৰু ৰাবাৰটো মানে কালেক্ট কৰে ঠিক এইটো ধৰণে চ' ইয়াতে এইখিনি ৰাবাৰ হয় চ' এণ্ড কি হ'ল ৰাবাৰটো মানে কালেক্ট কৰি মেলি এইটো ষ্টাইলত হয় মানে এইখিনি ৰাবাৰ হয় চব এইটো টাইট হৈ গৈছে মালটো টাইট হৈ গৈছে পানীটো মানে বাঢ়ি হৈ যাব আৰু ৰাবাৰটো মানে এনেকৈ জইন হৈ যাব মানে এইটো ৰাবাৰ দাঙিব পাৰিব এইটো ৰাবাৰ এইটো চব এইটো ৰাবাৰ বনি গৈছে এইখিনি ৱাও আৰু এইটো পাৰ কিলো 130 ৰুপিজকৈ এহেঁতি চেল কৰে ত' ঠিকেই আছে নেচাৰেল মানে গছৰ পৰা পোৱা আৰু প্ৰতিটো জেগাতে আমাৰ যেনেকৈ তামোল গছ তেনেকৈ ইয়াত মানে ৰাবাৰ গছ এই যোৱা ঘৰৰ লগতে ৰাবাৰ গছ লাগি আছে চব ইয়াতো ৰাবাৰ অলপকৈ মানে কালেক্ট কৰিছে আজি আমি যাম মানকাছাৰ ডিষ্ট্ৰিক্ট পোৱাকৈ আমি জাৰ্ণি কৰিম ইয়াৰ পৰা অলপ দূৰ আছে কমচে কম 100 কিলোমিটাৰ হ'ব ত' 100 কিলোমিটাৰ যাবলৈ চেষ্টা কৰিম কিমান দূৰ পাওঁ নাজানো ইয়াৰ পৰা আৰু 20 কিলোমিটাৰ আগত আমি অসম কৰিডৰ আছে ত' মেঘালয় অসমৰ ত' তাত গৈ পাই কিনে বাকী দেখাই আছোঁ গ'লে লোকেল মাৰ্কেট সৰু আৰু ইমান ডাঙৰ নহয় এণ্ড ইয়াতে মানে কি হ'ল যিহেতু আহি আছে খ্ৰীষ্টমাছ ত' ইয়াতে মানে খ্ৰীষ্টমাছটোৱে মেইন এওঁলোকৰ ফেষ্টিভেল ত' ইয়াত চেল কৰি আছে পূৰা ফটকা আমি বৰ্তমান গৈ আছোঁ আৰু বেছি দূৰ নাই 4.5 কিলোমিটাৰমানৰ আগত আমি ডাইৰেক্ট আছামৰ মেঘালয় কৰিডৰ পাই যাম তাৰপিছত আমি আকৌ আছাম সোমাই দিম ফুলবাৰী নামৰ জেগাডোখৰ পামগৈ বাট কালি আমি যিহেতু বন্দুকমালি নামৰ গাঁওখনত থাকিলোঁ মইতো বাৰু ৰাতি হৈ যোৱাৰ কাৰণে মই প্ৰতিঘৰ মানুহৰ ঘৰত সোমাই মই ৰিকুৱেষ্ট কৰি আহিছোঁ যে থাকিব পাৰিম নেকি বা তেনেকৈ লাষ্টত আমি যাৰ ঘৰত থাকিলোঁ তেওঁতৰ গাৰ বুঢ়া অলৰেডি দেখিলেই আৰু বাট মোন মানে কি হ'ল মন মানে কি হ'ল আগলৈ গুচি আহিলে মোৰ পৰা প্ৰায় 500 মিটাৰমান আগত গুচি অহাৰ পিছত মই ফোন মাৰিলোঁ যে আহি যা থাকিব পাই গ'লোঁ তাৰপৰা ঘূৰি যাওঁতে ইয়াৰ লগত চিন্তা হৈ গ'ল মানে কি হ'ল চিন্তা কৰে আকৌ কিন্তু মানে এনেকুৱা হ'ল মানে মই আন্ধাৰ হৈ গ'ল ন আন্ধাৰ হওঁতে মই ভাবিছোঁ তই বেগত আহি আছ মই চোৱা নাই মই ভাবিছোঁ অকল এটা মই যেনে তেনে গাড়ী চাড়ী ৰখাই হ'লেও বা কিবা এটা গাড়ী এখন মেনেজ কৰি হ'লেও মই থানালৈকে পোৱাৰ মাথা এটা মাৰি আছিলোঁ তো মানে কি হ'ল ফোন কৰিলে আকৌ তো মই গৈ আছিলোঁ মই ধাচনাটো পাৰ হৈ আহিলোঁ ধাচনাটো পাৰ হৈ আহি ফোন মাৰিলে মই ক'লে কি ইয়াত মানুহ এঘৰে থাকিব দিছে তই ঘূৰি আহ তো মই ঘূৰি আহিলোঁ সেই তিনিআলি এটা আছিলে সেইটোতে সেই গাঁওবুঢ়া ঘৰ নিচিনা কাষতে তাৰমানে তাত প্ৰথমতে সি আহি আছিলে তিনিটা মানুহ আহি আছে তো মোক আহি থকা নাই সিহঁতে ৰখি আছিলে তাৰ মই মানে কি হ'ল সিহঁতক ছাইড কাটি পাৰ হৈ আহোঁতে মোক মাত দিলে ভাইয়া কাহাঁ চে আ ৰহে এছে ক'লে তো ক'ৰ পৰা আহিছ সি কৈছে ক'ৰ পৰা আহিছ বুলি কৈছে কোন হয় বুলি কৈছে ইতনা ৰাতকৈ বেগ চেগ লেকে কিয় লেকে আ ৰহে কেছটো এনেকুৱা হৈ গ'ল ইয়াক মানে কি হ'ল 4-5টা মানে গাঁৱৰ লোকেলে ৰখাই মেলি ইয়াক মানে পূৰা লুটপাট কৰা ধান্দা কৰিছিলে ইয়াৰ লগত বাট ভাগ্য ভাল আছিলে মই সেই টাইমতে সেইজন গাঁওবুঢ়া আছিলে আমি যাৰ ঘৰত সোমাইছিলোঁ আৰু তেওঁৰ লগত মই কথা পতাই দিলোঁ তো ই যেনেকৈ ফোন কৰিছিলে মই যে কি হৈ গ'ল বোলো তো ইয়াৰ লগত মানে চিন হৈ গৈছিলে ইয়াক মানে কি হ'ল আমি যদি সেইজন গাঁওবুঢ়া নোহোৱা হ'লে লোকেল বেলেগ কোনোবা হোৱা হ'লে তেওঁলোকৰ ফালে মিলি লোৱা হ'লে তো আমাৰতো দিগদাৰ আছিলে তো আমাৰ ভাগ্য ভাল বুলি ক'ব লাগিব কেলেকি আমি ডাইৰেক্ট গাঁওবুঢ়াজনে আমাক হেল্প কৰিলে চ' এনেকুৱা হেল্পফুল মানুহ পায় আৰু তেওঁলোকে যেতিয়া ইয়াত মানে এইবোৰ এৰিয়াত মানে গাঁওবুঢ়াটোৱে মেইন হয়নে কচোন গাঁওবুঢ়াই মানে যি কয় তো তাকে সিহঁতি শুনে মানে চ' আপোনালোকে যদি বাই চান্স কেতিয়াবা আহি যায় এনেকুৱা ৰাস্তাত তেতিয়া গাঁওবুঢ়া বিচাৰিব তেতিয়া গাঁওবুঢ়াই আপোনালোক বহুতখিনি হেল্প কৰিব আৰু কেলেকি টুৰিষ্ট বুলি ক'লে আৰু গাঁওবুঢ়া বুলি ক'লে এটা মানে কি হ'ল আপোনাৰ চৰকাৰী বিষয়া হৈ যায় তো চৰকাৰৰ এগেইনষ্টত তেওঁলোকে কাম কৰিবলৈ মানে বেয়া পায় মানে আৰু অভিয়াছলি নিবিচাৰে কেলেকি তেওঁলোকৰ এটা চাকৰি থাকে গাঁওবুঢ়াটো এটা চাকৰিয়ে হয় তো সেইটো কাৰণে আমাৰ ভাগ্য ভাল বুলি ক'ব লাগিব মই আৰু এটা কথা কৈ দিওঁ কি হ'ল মানে মই যেতিয়া মানে কি হ'ল ইয়াক কথা পতাইছোঁ গাঁওবুঢ়াজনক কথা পতাব বিচাৰিছোঁ মই মোবাইলটো ধৰি আছোঁ মানে তাতকৈ মই দিব বিচৰা নাই কিন্তু সি মোবাইলটো ধৰিব বিচাৰে মই এতিয়া সি টানিব বিচাৰিছে মানে তো টানোতে মই কৈছোঁ आप ऐसे बात करो क्यों मोबाइल
এতিয়া মানে কি হ'ল সি মোবাইলটো সিও ধৰি আছে মই ধৰি আছোঁ মই তাতকৈ ধৰিছোঁ কেতিয়া মোবাইলটো আছোঁ সি কোনো পধ্যে মোৰ পৰা কাঢ়ি নিব নোৱাৰে বাৰু তো মানে মই কৈছোঁ মোবাইলটো কেলৈ ধৰি আছে এনেকৈ আপুনি এনেকৈ কথা পাতক বুলি কৈছোঁ মানে তো মানে তেতিয়া গাঁও মানুহৰ কথা পাতিলে গাঁও মানুহৰ কথা পাতি মানে তেতিয়া মোক যাবলৈ দিছে নহ'লে মোক আগতি আছে মানে গোটেইকেইজনে পূৰা এক ঘেৰি লৈছিলে আৰু মেইন কথাটো হৈ গ'ল কি এনেকুৱা টাইমত চিটুৱেশ্যনত কেতিয়াও আপোনাৰ মোবাইলটো হাতৰ পৰা এৰি নিদিব কাৰণ বাই চান্স তেওঁলোকে লৈ কিনে যদি পলাই দিয়ে তেতিয়া আপুনি সিহঁতক ধৰিব নোৱাৰে কেতিয়াও ভুলতো নোৱাৰে কেনেকৈ সিহঁতৰ লোকেল এৰিয়া লোকেল জেগা সিহঁতকে চিনি পায় গলি আমি কনচা চিনি পাম আৰু ইমান গধুৰ বেগকেইটালৈ আমি ক'ত দৌৰিব পাৰিম সিহঁতৰ লগত আৰু বেগটো এৰা মানে আকৌ বেগটো গায়ব হৈ যাব চ' সেইটো কাৰণে কথা পতোৱালেও মানে লাউড স্পীকাৰ দি কথা পতোৱাব ছেফটি থাকিব মানে মোবাইল এৰি নিদিব বাকী মানে আচলতে কি মানে কিবা এটা যদি বেয়া চিটুৱেশ্যন নহয় তো তাৰ পৰা শিক্ষা ল'বলগীয়া আছে আমি তো তাৰ পৰা আমাৰ শিকিবলগীয়া বহুত কথা আছে যদি বেয়া নাহে আমি ভালটো কেনেকৈ বিচাৰি পাম সেইটোৱে কথা মানে আপোনালোকে বি কেয়াৰফুল হ'ব মোবাইলটো কাকো এৰি নিদিব মানে মোৰ অনুভৱ হ'ল কালি এনেকুৱা তেওঁ যে মোবাইলটো মোৰ পৰা ল'ব বিচাৰিছে মানে একচুৱেলি টানি আছে ন মই এনেকৈ লাউড দি থৈছোঁ তাৰ কাণৰ ওচৰত সিও মানে মোবাইলটো লৈ কিনে টানি আছে পূৰা মানে এনেকৈ মই তেতিয়া কৈছোঁ তাক মোবাইলটো কেলৈ টানি আছে আপুনি এনেকৈ কথা পাতক তো হিন্দীত কৈছোঁ অসমীয়া বুজি নাপাই যিহেতু আৰু গাঁওবুঢ়া বুলি কওঁতে মানে মোক এটা কথা কৈছে কোন গাঁওবুঢ়া কিয় গাঁও মানে গাঁওবুঢ়া বুলি ক'লে চিনি নাপায় ইয়াত নামটো কিবা কি নুটিং নে কিবা এটা কৈছিলে আৰু একচুৱেলি পাহৰি গ'লোঁ চ' এনেকৈ ক'ব লাগিব গাঁওবুঢ়া বুলি ক'লে একচুৱেলি তেওঁলোকে অসমীয়া ভাষা এইটো বুজি নাপায় আৰু হিন্দীটো বহুত কম ত' বহুত ৰেয়াৰ মানুহে হিন্দী বুজি পায় বাকী ৰাস্তা এনেকুৱা অৱস্থা বাকী আমি এতিয়া আজি আমি গৈ আছোঁ যেনেকৈ হ'লেও আমাৰ আছাম বৰ্ডাৰটো পাৰ হ'ব লাগে তাৰপিছত আমাৰ দেখা যাব আমাৰ কি ডিছকাছ চিটুৱেশ্যনটো কেনেকুৱা হয় চব চাই মেলি আমি গৈ থাকিম ত' গাইছ আমি পালোহি বৰ্তমান টিকৰিকিলা নামৰ জেগা এডোখৰত বাট ইয়াত বৰ্তমানলৈকে এখন গাড়ী লিক পোৱা নাই আৰু ইয়াৰ পৰা কমচে কম এতিয়া আমি কি হ'ল মাজতে অসম বৰ্ডাৰ পাইছিলোঁ বাট সেইটো ৰাস্তা মানে একদম বেয়া এণ্ড তাততো গাড়ী চাড়ী একদম নচলে আৰু তাৰ পৰা কমচে কম 10 কিলোমিটাৰ পিছত আমি অসমৰ হাইৱে পালোঁ হ'লে মানে আৰু এইফালে চিধা গ'লে মানে আমাৰ এতিয়া 28 কিলোমিটাৰ হৈছে আৰু সেইফালৰ পৰা ঘূৰি গ'লে আমাৰ কমচে কম 40 কিলোমিটাৰমান হৈ যায় তো সেইটো কাৰণে আমি এইটো ৰাস্তা ল'লোঁ আৰু এইফালৰ পৰা গাড়ী চাড়ী চলে বুলি কৈছিলে তো চাওঁ অলপ দূৰলৈকে খোজকাঢ়ি গৈ থাকোঁ আৰু তাৰপিছত আমি লিফ্ট ল'ম আৰু যদি নাপাওঁ তেনেহ'লে বাছ চাছ ল'ব লাগিব একেলগে আমি আজি যেনেকৈ হ'লেও মানে মেঘালয় বৰ্ডাৰ আমি পাৰ কৰিব লাগিব আমি যেনেকৈ হ'লেও চ' পাৰ কৰিবই লাগিব তাৰপিছত আমি ফুলবাৰী নামৰ জেগাটো পাম তাৰপিছত আমি ডিচাইড কৰিম যে ক'ত যাওঁ কি কথা ফাইনেলি এখন গাড়ী লিফ্ট পালোঁ এখন হৈ গ'ল এখন টাটা AC পূৰা নতুন গাড়ী আৰু দাদা মানে কি হ'ল হেৰিলৈ গৈ আছে এইটো আপোনাৰ চিঙিৰিমাৰি ন তো চিঙিৰিমাৰি গৈ আছে ফুলবাৰী পাৰ হৈ আমি গাড়ী লিফ্ট পোৱা নাছিলোঁ এণ্ড ডাইৰেক্ট গাড়ী একদম ডাইৰেক্ট ফুলবাৰীলৈকে পাই গ'লোঁ তো দাদা ৰখিলে দাদা আপোনাৰ নামটো হা সাজু মিয়া অ'কে ঘৰ চিঙিমাৰিতে হয় আৰু তেওঁ কি হ'ল ইয়াৰ পৰা দাদা ৰখিলে চ' বহুত ধন্যবাদ এয়া মেঘালয় তো গাইছ আমি পালোহি বৰ্তমান ফুলবাৰী নামৰ জেগাডোখৰত আৰু কি হ'ল মানকাছাৰ আমি নাযাওঁ মানকাছাৰ গাঁৱত একেবাৰে মেঘালয় বৰ্ডাৰ হৈ যাব লাগিব ৰিটাৰ্ণ ৰাস্তা নাই একেটা ৰাস্তা দি ৰিটাৰ্ণ আহিব লাগিব তো সেইটো কাৰণে আমি এতিয়া ফেৰী পাৰ হৈ আমি ধুবুৰী গুচি যাম তো এইটো ৰাস্তাত অলপ দূৰ গ'লে 1.5-2 কিলোমিটাৰমান গ'লে মানে আমি ধুবুৰী ঘাট পাই যাম ফুলবাৰী ঘাট তো চাই লওঁ বাকী এতিয়া খানা খাব লাগিব ৰাতি খানা 2 দিন হৈ গ'ল খানা ভাত খোৱা নাই তো ভাতটো খাই লওঁ ক'ৰবাত তাৰপিছত লগ পাই আছোঁ তো গাইজ খানা চানা খোৱা হৈ গ'লে আমি এতিয়া গৈ আছোঁ ধুবুৰী আৰু কি হ'ল ধুবুৰী বৰ্তমান আমি আছোঁ মেঘালয় আৰু ধুবুৰী যাবলৈ হ'লে আপুনি এইখন এখন সৰু নদীখন পাৰ কৰিব লাগিব তাৰপিছত আকৌ গাড়ীত উঠি কিনে ব্ৰহ্মপুত্ৰ ঘাটলৈ যাব লাগিব তাৰপিছত পামগৈ আমি ধুবুৰী তো লাষ্ট গাড়ী 3টা বজালৈকে আছে কিন্তু নাজানো পাওঁ নাপাওঁ ঠিক নাই অ'কে গাইজ তো আমি এতিয়া কি হ'ল নদী পাৰ কৰি আহিলোঁ 10 টকা ল'লে সৰু নদীখন মানুহ নাছিলে কাৰণে মানুহ থাকিলে 5 টকা লয় বাকী আমি এতিয়া ধুবুৰী যাবলৈ হ'লে এইটো ছাইডৰ পৰা 2খন নদী পাৰ কৰিব লাগিব এইখন হৈ গ'ল সৰু নদীখন নামটো কি কিয় নামে জিঞ্জিৰাম নদী নহয় মানে এৰাহুটি টাইপৰ হয় এটা সৰু একদম মানে জাষ্ট সাঁতুৰিয়ে পাৰ হ'ব পাৰিব বাট আমাৰ ইমান লাগেজ লৈতো সাঁতুৰিব নোৱাৰোঁ বাকী আমি এতিয়া মেইন ব্ৰহ্মপুত্ৰ
ব্ৰহ্মপুত্ৰলৈ মেইন ধুবুৰী যাবলৈ হ'লে ব্ৰহ্মপুত্ৰ পাৰ হ'ব লাগিব। তো ব্ৰহ্মপুত্ৰলৈ যাবলৈ হ'লে ইয়াৰ পৰা কমচে কম 8-10 কিলোমিটাৰমান হয়। তো গাড়ী ভাড়া আছে 50 টকা লয়। তো ইমান পইচাততো আমি হেৰি কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে আমি এতিয়া খোজকাঢ়ি গৈ আছিলোঁ আৰু ৰাস্তাতে পাই গ'লোঁ এখন ঘোঁৰা গাড়ী। তো আমি বৰ্তমান গৈ আছোঁ ঘোঁৰা গাড়ীত আৰু লাইফত ফাৰ্ষ্ট টাইম ঘোঁৰা গাড়ী উঠিছোঁ। আৰু এইফালে আমাৰ দাদা জিয়াদুৰ ৰহমান হয় ন? তো ইয়াৰে হয়। বাদ বাকী এতিয়া ৰাতি আমাৰ ধুবুৰী আজি যোৱা নহ'ব চাগে, কেলেকি আজি আমি ৰাতি ইয়াতে কেম্পিং কৰিব লাগিব ক'ৰবাত চেফ চাইড চাই মেলি। কেলেকি ৰাতি হ'লে মানে ইয়াত মানে কি হ'ল ছেকেণ্ড টাইম ফেৰী নচলে, আৰু ফেৰী ল'বলৈ হ'লে আপোনাৰ প্ৰাইভেট ফেৰী ৰিজাৰ্ভ কৰিব লাগিব 2000 ৰুপিজ লয়। তো ইমানটোতো বহুত বেছি হৈ গ'ল, গম পাইছে আৰু। বাদ বাকী এতিয়া আমি ঘোঁৰা গাড়ীত গৈ আছোঁ লাহে লাহে আৰু আৰামত। এনেকুৱা লোকেশ্যন। এই জেগা কা নাম क्या है? बालाडोबा। ये तो असम का ही है ना? ये असम का है, वो वहाँ से वो नदी भी असम का ही है। नदी सीमा है। सीमा है कि नदी का তো গাইছ আমি বৰ্তমান পাই গ'লোহি ধুবুৰী ঘাট। আৰু ইয়াৰ পৰা ধুবুৰী পাৰ হ'বলৈ হ'লে আপোনাৰ এখন নাৱত প্ৰায় 2500 টকামান ফিজ লয় সিহঁতি। বাট সেইটো মানুহৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ যদি কম মানুহ আছে তেনেহ'লে আপোনাৰ ভাড়া কম পৰিব, যদি আপোনাৰ মানুহ নাই তেনেহ'লে আপুনি মানে প্ৰায় ৰিজাৰ্ভ কৰি মেলি নিব লাগিব। তো 2500 টকা লয়। আমাৰ অলপ ক'লোঁ কৈ মেলি 100 টকা হৈছে। বাট দাদাসকলো আহিছে, এজন ইয়াৰে হয় ধুবুৰীৰ হয়। নামটো কি কৈছিলে? মতিউল ৰহমান। আৰু এইফালে দাদা এইফালে সজল বিশ্বাস দুজন হৈ গ'ল আপোনাৰ শিলিগুৰি, আৰু এজন ধুবুৰী। এওঁলোকে পে' কৰিছে 200K। বাট আমাৰ পৰা আমি কৈ মেলি 100 ৰুপিজকৈ আমি পাৰ হৈছোঁ। উপায় নাই, কি কৰিব, ইয়াত থাকিব নোৱাৰিম কেলেকি পূৰা এখন পানীৰ মাজত। তো এনেকুৱা চিটুৱেশ্যন চলি আছে বৰ্তমান এইডোখৰ জেগাত ধুবুৰী ঘাটত। তো গৈ পাই কিনে আমি বাকী দেখাই আছোঁ পানীৰ মাজত। প্ৰায় 2.5 ঘণ্টা টাইম লাগিব পাৰ হ'বলৈ। এতিয়া 3টা বাজিলে, 5:30 টাইম বাজি যাব, নাজানো আজি ক'ত কি হয়। আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল ধুবুৰীলৈ। এণ্ড আমাৰ এই যাত্ৰাটোৰ ব্ৰহ্মপুত্ৰ প্ৰায় আজি হৈছোঁ। প্ৰায় আমাৰ আজি 40 কিমান নম্বৰ ডেজ? আজি কেই? 15। চ' 45 নম্বৰ ডেজত আমি ব্ৰহ্মপুত্ৰ পাৰ হৈছোঁ। ফাইনেলি আমি ব্ৰহ্মপুত্ৰ পাৰ গাইছ। আজিৰ পৰা আপোনালোকে ব্ৰহ্মপুত্ৰখনৰ ইটো পাৰে ভিডিঅ' পাব। তো ধুবুৰীৰ পৰা একেবাৰে ধেমাজিলৈকে। তো চাই থাকক। আৰু এইফালে আমাৰ বিশাল ব্ৰহ্মপুত্ৰ, আৰু এই তাত বনি আছে ব্ৰিজখন, যোনটো 19 কিলোমিটাৰ দীঘল। গাইছ তো আমি ফাইনেলি পাই গ'লোহি ধুবুৰী। কেনেকুৱা ফিলিংছ? কেনেকুৱা আপোনাৰ গাঁৱতে আহিছোঁ? পঞ্চুঘাট। তো এইডোখৰ হৈ গ'ল পঞ্চুঘাট। আৰু ধুবুৰী টাউনখন মানে একদম ব্ৰহ্মপুত্ৰখনৰ লগতে লাগি আছে। এইটো ইয়াৰ পৰাই টাউন ষ্টাৰ্ট নেকি? তো ইয়াৰ পৰাই টাউন ষ্টাৰ্ট হৈ গৈছে। এণ্ড আমি আজি যাম গুৰুদ্বাৰা। তো ইয়াতে আছে। তো ইয়াৰ পৰা বেছি নহয় 1 কিলোমিটাৰ দূৰত আছে। তো তাত গৈ কিনে আজি হেল্প অকণমান খুজি চাম, যদি থাকিব দিয়ে থাকিম, নহ'লে বেলেগ ব্যৱস্থা কিবা কৰিব লাগিব আৰু। তো চাই থাকক কি হ'বলৈ গৈ আছে।